হাই ফ্ৰেণ্ডছ, মই আজি শিকাম আপোনালোকক কেনেকৈ ছ'চিয়েল এডৱলত ছাইন আপ কৰিব পাৰি। পোনপ্ৰথমতে আপোনালোকে মোৰ লিংকত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা নতুন পেজ খুলিব। পেজটোত এখন ফৰ্ম পাব। সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰি দিব। এনেকৈ সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰি দিব। নাম দিব। ইয়াত মোৰ স্পনচাৰ আই ডিটো থাকিব। এইটোত আকৌ বেলেগ একো দিব নালাগে। স্পনচাৰ আই ডি নহ'লে ইয়াত জইন কৰিব নোৱাৰিব। তাৰপিছত যিটো ফোন নম্বৰ চলি আছে, ফোন নম্বৰটো দিব। ইমেইল আই ডি দিব। পাছৱৰ্ড দিব। পাছৱৰ্ড দি সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰি টাৰ্ম কণ্ডিশ্যনটো অন কৰি দিব। তাৰপিছত আকৌ প্ৰথমৰ পৰা এনেকৈ ফৰ্মখন ওলাব। ইয়াৰ পিছত আহি ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত এটা OTP আহিব। OTPটো 2 মিনিটৰ ভিতৰত আহি যাব। তেতিয়ালৈকে ৰৈ দিব। ইয়াৰ পিছত OTPটো অহাৰ পিছত OTPটো ইয়াত মাৰি ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পিছত আপোনাৰ নাম্বাৰটো ভেৰিফাইড হৈ যাব, ছাকচেছফুল হৈ যাব। এনেকৈ মেছেজ আহিব। অ'কে কৰি দিব। ইয়াৰ পিছত আকৌ ইউজাৰ আই ডি আৰু পাছৱৰ্ড দিবলৈ আহিব। ইউজাৰ আই ডি আৰু পাছৱৰ্ড দিয়াৰ পিছত লগইন কৰি দিব। লগইন কৰাৰ পিছত এনেকুৱা এটা পেজ খুলিব। পেজটো খোলাৰ পিছত ষ্টাৰ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নতুন পেজ এটা খুলিব। ইয়াত ফেচবুকত ছাইন আপ কৰিবলৈ দেখাব। ফেচবুকৰ পেজ এটা ওলাব। ইয়াৰ পিছত ফেচবুকত ছাইন আপ কৰিব, লাইক কৰিব। লাইক কৰাৰ পিছত আকৌ বেক আহিব। বেক আহি নেক্সট মাৰিব। নেক্সটত ক্লিক কৰি ইউটিউবৰ চেনেল এটা পাব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পিছত বেক আহিব। বেক আহি নেক্সট ক্লিক কৰিব। মোৰ নেটটো শ্ল' হৈ গৈছে। ইয়াৰ পিছত ফ্লিপকাৰ্ট এপটো ইনষ্টল কৰিব।
যদি আগতে ফ্লিপকাৰ্ট এপছটো ইনষ্টল কৰি থৈছে সেইটো আনষ্টল কৰি ল'ব। তাৰপিছত সেইটো ইনষ্টল কৰিব পাৰিব। মোৰ নেটটো শ্ল' হৈ গৈছে। এনেকৈ ইনষ্টল কৰি দিব। ইয়াৰ পিছত আকৌ বেক যাব। বেক গৈ নেক্সট ক্লিক কৰিব। নেক্সট আহি BR2 এপছটো ডাউনলোড কৰি ল'ব। ইনষ্টল কৰি দিব। ইনষ্টলিং হৈ আছে। ইয়াৰ পিছত আকৌ বেক আহিব। বেক আহি নেক্সট ক্লিক কৰিব। মোৰ নেটৱৰ্কটো শ্ল' হৈ গৈছে। ইয়াৰ পিছত এনেকুৱা এটা পেজ খুলিব। পেজটোৰ তলত এই এডটো চাবলৈ ক'ব। ইয়াত ক্লিক কৰিব। এনেকুৱা এটা পেজ খুলিব। পেজটো 15 ছেকেণ্ডমান চাই দিব ওপৰ তলৰ কৰি। তাৰপিছত আকৌ বেক আহিব। বেক আহি নেক্সট ক্লিক কৰিব। ইয়াৰ পিছত এনেকুৱা এটা পেজ খুলিব। ইয়াত গৈ ডিলটো একাউণ্টটোত ৰেজিষ্ট্ৰেশ্যন কৰি দিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰি ইয়াত এখন ফৰ্ম পাব। এনেকুৱা আহিব ফৰ্মখন। ফৰ্মখন সম্পূৰ্ণ ফিল আপ কৰি দিব। ফিল আপ কৰি ৰেজিষ্টাৰ কৰি দিব। ফৰ্মখন ফিল আপ কৰি ৰেজিষ্টাৰ নাও কৰি দিব।
ইয়াৰ ফলত আপোনাৰ এনেকৈ মেছেজ এটা আহিব। ইয়াৰ পিছত আকৌ বেক যাব। ইয়াৰ পিছত ফিনিছ টাস্ক ক্লিক কৰিব। ক্লিক কৰি এনেকৈ পেজ এটা পাব। পেজটোত কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰাৰ পিছত এনেকুৱা এটা পেজ খুলিব। পেজটো অলৱেজ শ্ব' বুলি ওলাব, তাৰ তলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াৰ পিছত ওপৰত দিয়া তিনিটা চিনত ক্লিক কৰিব। ক্লিক কৰি ছেটিঙত যাব। ছেটিঙত গৈ ছাইট ছেটিং ক্লিক কৰিব। ছাইট ছেটিং ক্লিক কৰাৰ পিছত পপ আপ আনেবল কৰি দিব। ইয়াৰ পিছত বেক যাব। বেক গৈ বাওঁফালে এই তিনিটা চিনত ক্লিক কৰিব। ক্লিক কৰি ডাছবৰ্ডত ক্লিক কৰিব। ইয়াৰ পিছত আপোনাৰ আইডি হৈ গৈছে। টুডে এড ষ্টেটাছত গৈ ভিডিঅ' চাব পাৰিব। ইয়াত এনেকৈ কিছুমান ভিডিঅ' ওলাব, 20টা ওলাব। প্ৰতিটো তেনেকৈ ভিউ বুলি দেখাব। ইয়াত ক্লিক কৰি প্ৰতিটো ভিডিঅ' 15 ছেকেণ্ডকৈ চাব। এনেকুৱা কিছুমান পেজ খুলিব। ওপৰ তললৈ কৰি 15 ছেকেণ্ডকৈ চাব। ইয়াৰ পিছত বেক আহিব। বেক আহি এনেকৈ প্ৰতিটো ক্লিক কৰি চাব। যদি ইউটিউবৰ ভিডিঅ' ওলায় তাক 1 মিনিটকৈ চাব। তাৰপিছত বেক গৈ সম্পূৰ্ণখিনি চোৱাৰ পিছত বেক গৈ আপোনাৰ লিংকটো শ্বেয়াৰ কৰিব পাৰিব। ৰেফাৰেল লিংকত গৈ লিংক ফৰ ইণ্ডিয়ানছত ক্লিক কৰিব। ইয়াত আপোনাৰ লিংকটো শ্ব' কৰিব। ইয়াক শ্বেয়াৰ কৰিব হোৱাটছআপত। চেণ্ড টু ইণ্ডিয়ান ক্লিক কৰিব। ক্লিক কৰি হোৱাটছআপৰ যিকোনো ফ্ৰেণ্ডক চেণ্ড কৰিব পাৰিব। মই মোৰ ফ্ৰেণ্ড এজনক চেণ্ড কৰি দিছোঁ। ইয়াৰ পিছত আপুনি সকলোবোৰ চাব পাৰিব। এই সম্পৰ্কত অলপ দিনৰ পিছত আকৌ মই ভিডিঅ' বনাম। ভিডিঅ'টো বনাওঁতে বাকী থকা কথাবোৰ বুজাই দিম। আজিলৈ ইমানেই। আশা ৰাখিছোঁ সকলোৱে কথাবোৰ বুজি পালে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।